চট্টৰাইজ যোৱা 2-3 দিনত অসমৰ মিডিয়াত আমি দেখিবলৈ পাইছো যে ইউটিসি সৃষ্টি হ'ব। কিছুমানে শুভেচ্ছা দিছে আপোনালোকৰ ইউটিসি হ'ব, ভালে লাগিব। কিছুমানে বন্ধ দিছে, কিছুমানে কৈছে এইটো অসম বিভাজন হৈ যাব, কিছুমানে বিভিন্ন প্ৰকাৰে ইয়াক ক্ৰিটিচাইজ কৰিছে আৰু বড়োবিলাকক কিমান দিয়ে আৰু দিব নালাগে। বহুত উৎকণ্ঠাৰ মাজেৰে মানুহবিলাক সময় কটাইছে। চুক্তি যোৱাকালি হৈ গ'ল, বাহিৰ জ্বলালীয়া চুক্তি হ'ল, বন্ধ বুলিয়া চুক্তি হ'ল। মই ক'ব বিচাৰা নাই আপোনালোকে হাৰি গ'ল বুলি, আপোনালোকে জিকি গৈছে। হাৰা জিকাৰ কথা নাই। মোক আজি কোনোবা সাংবাদিক বন্ধুবিলাকে কৈছে গাড়ীৰ পৰা হাতটো দুটা উঠাই দিয়ক, ভিক্টৰী চাইন। মই কৈছো এইটো চাইনটো মই ভাল নাপাওঁ, এইটো মোৰ প্ৰিন্সিপলৰ বিৰুদ্ধে, মই কোনোদিন এইটো নেদেও বুলি পেলাই। কাৰণ এই পৃথিৱীত কাৰো ভিক্টৰী আৰু হাৰা জিকাৰ কথা নাই। এই পৃথিৱীখন আমাৰ ঘৰ, ইয়াত আমি হাৰিলেও জিকিলেও জীয়াই থাকিব লাগিব। আপুনি জিকা বুলি দেখাই পেলাই আনজনক হাৰা বুলি আপুনি ক্ৰিটিচাইজ কৰাৰ আপোনাৰ অধিকাৰ নাই। আমি একে মানৱ জাতি। সেইকাৰণে এই চুক্তিটো হোৱাৰ আগত আমাৰ যেতিয়া সংগ্ৰাম চলাই আছিলে, এই সংগ্ৰামতো বিভিন্ন বাধা দিবলৈ চেষ্টা কৰিছিলে, কাৰণ কথাটো বুজিয়ে পোৱা নাই। আমি কি বিচাৰিছো, আমাৰ উদ্দেশ্য কি? আমি আগৰ পৰা কৈ আহিছো, কোনোবা এটা জাতি জনগোষ্ঠীক ধ্বংস কৰাটো আমাৰ উদ্দেশ্য নহয়, নিজে জীয়াই থকাটোৱে আমাৰ সংগ্ৰামৰ উদ্দেশ্য। আৰু সেইটো লৈ আমি সংগ্ৰাম কৰি আহিছো। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই কৈ গৈছে এই সময়তে, লিভ এণ্ড লেট লিভ, জীয়াই থাক আৰু জীয়াই থাকিবলৈ দে। ইয়াৰ অৰ্থটো এইটো নহয় অইন জনগোষ্ঠীক আমি ঘৃণা কৰিম, অইন জনগোষ্ঠীক আমি হিংসা কৰিম। হয়, সংগ্ৰামটো আমি কৰিছো, জোৰ জোৰত মাইক লৈ কথা আমি কৈছো, চিঞৰিছো আমি। আৰু আমাৰ চিঞৰক লৈ পেলাই আপোনালোকে যদি ভয় কৰিছে, মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছো। কিন্তু আপোনালোকেও আপোনালোকৰ অধিকাৰ কথাটো যেনেকে ক'ব লাগে তেনেকুৱা কওক। আমাৰ অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে আমি কেতিয়াবা ৰাজপথত চিঞৰিছো, আমি কেতিয়াবা ৰেল লাইনত চিঞৰিছো, আৰু প্ৰয়োজনত আমি কাৰোবাক ভৰিটো ধৰিছো। বড়ো জাতিৰ কাৰণে আমি যিকিনো কৰিবলৈ ৰেডি, কিন্তু যিকিনো বুলি ক'লে কাটি মাৰি হ'লেও কিবা এটা কৰিম এনেকুৱা নহয় ৰাইজ। আৰু এই যে চুক্তিখন হ'ল, চুক্তিখন কোনো ভাবা নাছিল যে তেনেকুৱা এটা চুক্তি হ'ব। এনডিবি 4টা বিভক্ত হৈ আছে। নীতিৰ কোনো ছাত্ৰ সন্থাই এনডিবিৰ লগত মিল নাই, কাৰণ আমি গণতান্ত্ৰিক সংগঠন আৰু এনডিবি সশস্ত্ৰ সংগঠন, ইয়াৰ মাজত কোনো মিল নাই। এই চুক্তিটো তথাপিতো হ'ল। আমাৰ মূল উদ্দেশ্য কি? মানৱ জাতি জন্মৰ পৰা কোনো মানুহ হিংসক নহয়, আৰু মানৱ জাতি কোনোদিনে হিংসাৰ মাজত থাকি ভাল নাপায়। এই কথাটো আমি উপলব্ধি কৰিছো। এটা অঞ্চলত, এটা দেশত, এটা ৰাজ্যত যদি নিৰবিচ্ছিন্নভাৱে দীৰ্ঘদিনৰ পৰা অশান্তি বিৰাজ কৰে, সেই অঞ্চল কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আজি আমাৰ অঞ্চলত চাওক, চিৰাং জিলা মেট্ৰিকৰ ৰিজাল্টত হয় লাষ্ট হয়, নহলে লাষ্ট ছেকেণ্ড থাৰ্ড কিবা থাকে, এনেকা হৈ আহিছে। আমাৰ শিক্ষাত পিছ পৰি গৈছো, অৰ্থনীতিত আমি পিছ পৰি গৈছো। হাজাৰ হাজাৰ ডেকা গাভৰু আজি গুজৰাট হাৰিয়ানাত যাই আছে। কোনে এই খবৰটো লৈছে? সেইসকলে খবৰটো লৈছেনে যিসকলে এইবিলাক বিৰোধিতা কৰি আহিছে? আজি এই গোটেই পৰিৱেশ অস্ত্ৰৰ জনজননী, ইয়াৰ মাজতে আৰু এটা ডাঙৰ আমাৰ কপালত এটা ষ্টাম্প লগাই দিয়া হ'ল। যোনে যি নকৰক কিয় বুঢ়া উগ্ৰপন্থী, এটা জাতি উগ্ৰপন্থী। আৰু আমি সেইদিনা বহুত দুখ পাওঁ, সেইদিনা বহুত কষ্ট পাওঁ, যিদিনা পেপাৰত লিখা হয় বড়ো উগ্ৰপন্থীয়ে অমুকক মাৰিলে, বড়ো উগ্ৰপন্থীয়ে অমুকক কৰিলে, আমি বহুত দুখ পাওঁ। আৰু সেইকাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছো যে এই যে আমাৰ মূৰত যে টেগ লগাই দিছে, এই টেগটো গুচাব লাগিব যিকোনো বিনিময়ত। সেইকাৰণে আমি আমাৰ মাজত আলাপ আলোচনা কৰি আমি আজি এই লেভেল, এই ষ্টেটাছলৈকে, এই অৱস্থালৈকে আহিছো। কাৰণ আমাৰ টেগটো গুচাব লাগিব। বড়ো জাতি উগ্ৰপন্থী হ'ব নোৱাৰে। নিজৰ অধিকাৰৰ কাৰণে কিছুমান যুৱই অস্ত্ৰ লৈছে, এনেকুৱা অস্ত্ৰ লোৱা বেলেগ জনগোষ্ঠীত আছে, কিন্তু কোনো জনগোষ্ঠী এনেকুৱা নাম লৈ পেলাই কোৱা নাই। কাৰোবাৰ যদি বন্দুকধাৰী সংগঠন আছে, তাৰ নামতহে কৈছে, জাতিৰ নামত কোৱা নাই। গতিকে মোৰ সাংবাদিক বন্ধুসকল আছে, গুৱাহাটীৰ পৰা আহিছে, বঙাইগাঁৱৰ পৰা আহিছে, কোকৰাঝাৰৰ পৰা আহিছে,
মই আপোনালোকক আজি আহ্বান কৰিছো, আপোনালোকৰ জৰিয়তে অসমৰ, ভাৰতৰ, বিশ্বৰ সংবাদ মাধ্যমক মই আহ্বান কৰিছো, যাতে এই চুক্তিটো হৈ যোৱাৰ পিছত বড়োৰ সকলো সশস্ত্ৰ সংগ্ৰামীবিলাক এই চুক্তিত স্বাক্ষৰ কৰাৰ পিছত আৰু কেইদিনমান পিছতে অস্ত্ৰ সম্বৰণ কৰাৰ পিছত যাতে কোনো বড়ো উগ্ৰবাদী এই শব্দটো যাতে ব্যৱহাৰ নকৰে, বড়ো উগ্ৰপন্থী শব্দটো ব্যৱহাৰ নকৰে। আমি মানুহ হৈ, আমি মানৱ জাতি হিচাপে থাকিব বিচাৰো। আমাৰ ভাষা আছে, আমাৰ সংস্কৃতি আছে, আমাৰ অস্তিত্ব আছে, আমাৰ সকলো আছে। আমিও মানুহ হিচাপে জীয়াই থাকিব বিচাৰো। হয়তো আমি ইমান ভালকৈ অসমীয়া ক'ব নোৱাৰো, ইমান ভালকৈ শব্দ বাক্যবিলাক ব্যৱহাৰ কৰিব ক'ব নোৱাৰা কাৰণে কোনোবাই আমাক হয়তো তাচ্ছিল্য কৰে, আমাৰ কথা বুজি নাপায়। কিন্তু আমিও শান্তি, সম্প্ৰীতি, মৰম, স্নেহ সকলোৰে লগত মিলি জুলি থাকিব বিচাৰো। সংগ্ৰাম কৰে কৰে যেতিয়া প্ৰতাৰণা হয়, যেতিয়া ক'ৰবাত ঠগ প্ৰবঞ্চনা হয়, তেতিয়া মানুহ সংগ্ৰাম কৰিব লগা হয়। আৰু আজি এই চুক্তিৰ পিছত আমি ভাবিছো এই অঞ্চলত এটা স্থায়ী শান্তি আহিব। অসম চৰকাৰ, ভাৰত চৰকাৰক মই ধন্যবাদ জনাইছো, কাৰণ তেখেতসকলে উপলব্ধি কৰিব পাৰিলে। চৰকাৰ আহিল গ'ল, আলোচনাৰ নামৰ আলোচনা হ'ল, আলোচনাৰ মেজলৈ মাতি আনি আলোচনা নকৰিলে, সমস্যা সমাধান নকৰিলে। কিন্তু আজিৰ যিটো চৰকাৰ, এই চৰকাৰে এইটো উপলব্ধি কৰিছে আৰু উপলব্ধি কৰি পেলাই এই চৰকাৰখনে আজি এই সমস্যাটো যে সমাধান কৰিব লাগে এটা ৰিস্ক লৈ পেলাই আগুৱাই আহিছে। সেইকাৰণে আজি এই চৰকাৰক বড়ো জনগোষ্ঠীৰ তৰফৰ পৰা আমি ধন্যবাদ জনাবই লাগিব। কাৰণ তেখেতসকলৰ সহায়, তেখেতসকলৰ আজি যিটো আঁচনি, তেখেতসকলৰ যি ইনিচিয়েটিভ, ইয়াৰ কাৰণে বড়ো ভূমিত, বড়ো অঞ্চলত আমি স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আজি বিভিন্ন জনগোষ্ঠীক লৈ পেলাই আমাক সন্দেহ কৰে যে বড়ো জনগোষ্ঠী কোনো জনগোষ্ঠীক ভাল নাপায়। আমি ভাল পাওঁ, মৰম কৰো, সন্মান কৰো, কিন্তু সেইটো দেখাবলৈ সুযোগ পোৱা নাই। আৰু এই চুক্তিত আমি সুযোগ পাইছো। এইকাৰণে আমি ভাৰত চৰকাৰক কৈছো যে ইয়াত অকল বড়োৰে আঁচনি থাকিব, বড়োৰে কাৰণে কিবা পেকেজ থাকিব, এইটো হ'ব নোৱাৰে। এইকাৰণে আমি কৈছো যে আমাৰ আদিবাসী ভাইসকলৰ সকলোতকৈ সন্মানৰ, ঝাৰখণ্ড ছত্তীশগড়ক ভগৱান বুলি কোৱা হয় বিৰছা মুণ্ডাক, এই বিৰছা মুণ্ডাৰ নামত আমি এটা কালচাৰেল কমপ্লেক্স আমি ইয়াত আনিছো। গোৰ্খাসকলৰ কাৰণে এটা গোৰ্খা ভৱন আমি ইয়াত আনিছো। স্বামী বিবেকানন্দৰ কাৰণে এটা ইউথ চেণ্টাৰ আমি আনিছো। ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে এটা মাল্টি পাৰ্পাছ অডিটৰিয়াম আমি আনিছো। বীৰ চিয়াৰৰ কাৰণে আমি এটা ইনষ্টিটিউচন ইয়াত আনিছো। আৰু ইয়াৰ লগতে বিভিন্ন জনগোষ্ঠী আছে আমাৰ ইয়াত, ক্ষুদ্ৰ ক্ষুদ্ৰ এই জনগোষ্ঠীবিলাকৰ কাৰণেও আমি ইয়াত কিবা নহয় কিবা এটা আনিছো, যিটো মই আজি আপোনালোকৰ আগত গোটাই কৈ শেষ কৰিব বিচৰা নাই। সেইকাৰণে আমাক যেতিয়া সুযোগ দিব, আমাক যেতিয়া মৰম দিব, আমাক যেতিয়া পৰিৱেশ দিব, আমিও সকলো জাতি জনগোষ্ঠীৰ মাজত একেলগে মিলি পেলাই এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি আগুৱাই যোৱাটো আমি বিচাৰো। আজি এই চুক্তিখন হৈ গ'ল, কিন্তু চুক্তিখনৰ আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব, এইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। কোনোবাই কৈছে আপোনালোকে অহাকালি আকৌ আন্দোলন কৰিব নেকি, অহাকালি আকৌ ৰাজপথত ওলাব নেকি, অহাকালি আকৌ শ্লোগান দিব নেকি? যদি চৰকাৰে আখৰে আখৰে পালন নকৰে, ৰাইজৰ হাতত বেলেগ একো ৰাস্তা নাথাকে। কিন্তু আমি বিশ্বাস কৰিছো, আমি আশা কৰিছো এই চৰকাৰে যিহেতু এটা আগ্ৰহ লৈ পেলাই আগবাঢ়ি আহি পেলাই এই সমস্যা সমাধান কৰিবলৈ আহিল, এই চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰিব, সেইটো আমি আশা কৰিছো। দীৰ্ঘদিন ধৰি আমাৰ সংগ্ৰামত যোগদান কৰি আমাক সহায় সহযোগিতা কৰিলে, আমাৰ সাংবাদিক বন্ধুসকল আমাক ইমান সহায় কৰিলে, আমাৰ বুদ্ধিজীৱীসকল বিভিন্ন জাতি জনগোষ্ঠীক ইমান সহায় কৰিলে, মই আপোনালোকক সকলো সংগ্ৰামীৰ হৈ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ ধন্যবাদ জনাইছো। আমি এটা নতুন দিগন্ত